নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম টেকলৈ। বন্ধুসকল, আপোনাৰ মোবাইলৰ পৰা মেছেজ নাযায় নেকি বা আপোনাৰ মোবাইললৈকে মেছেজ নাহে নেকি? বহুত ট্ৰাই কৰাৰ পিছতো আপোনালোকৰ মোবাইলৰ পৰা মেছেজ নাযায় নেকি? যদিহে যোৱা নাই, এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুতে হেল্পফুল হ'ব। বন্ধুসকল, এণ্ড্ৰইড মোবাইলৰ পৰা মেছেজ নোযোৱা একমাত্ৰ কাৰণ হৈছে আপোনালোকৰ মেছেজ চেণ্টাৰত মেছেজ নাম্বাৰ থাকে। এই মেছেজ চেণ্টাৰৰ নাম্বাৰটো যদি আপোনাৰ ভুল হয় বা বেলেগ নেটৱৰ্কৰ পৰা যদি নাম্বাৰটো সোমাই থাকে বা চিম চেঞ্জ কৰে, তেতিয়া এই প্ৰব্লেমটো হয়। তো মেছেজ চেণ্টাৰত যদি আপোনাৰ নাম্বাৰটো যদি ভুল থাকে বা নাথাকেই নাম্বাৰ, তেতিয়াহ'লে এই প্ৰব্লেমটো হয়। আপোনালোকক দেখুৱাম মই এই মেছেজ চেণ্টাৰত আপোনালোকৰ নাম্বাৰটো কেনেকৈ ছেট কৰিব পাৰি বা কাৰেকশ্যন কৰিব পাৰি, সেইটো মই দেখুৱাম। তেতিয়াহ'লে আপোনালোকে মোবাইলৰ ছেটিংছত যাব। ছেটিংছত গৈ বেলেগ বেলেগ মোবাইলৰ ছেটিং বেলেগ বেলেগ হ'ব। মই MI ছেটিঙত মই দেখাই আছোঁ। মোবাইলৰ স্ক্ৰীণত গৈ ছেটিঙত যাব। ছেটিঙত গৈ কিনে আপোনালোকে ইয়াত দেখা পাইছে ছিষ্টেম এপছ বুলি আছে, তাতে ক্লিক কৰি দিব। ছিষ্টেম এপছত ক্লিক কৰাৰ লগে লগে আৰু দেখা পাব ইয়াত নেক্সট পেজত ইয়াত দেখা পাইছে মেছেজিং বুলি। আপোনালোকে মেছেজিঙত যাব। মেছেজিঙত ক্লিক কৰাৰ লগে লগে আপোনালোকে একেবাৰে লাষ্টত যাব। তলত এডিশ্যনেল ছেটিং বুলি দেখা পাইছে, এডিশ্যনেল ছেটিং। এই এডিশ্যনেল ছেটিঙত আপোনালোকে এইটো দেখা পাইছে, আপোনালোকে এডিশ্যনেল ছেটিঙত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব শ্বৰ্ট মেছেজ ছাৰ্ভিচ চেণ্টাৰ বুলি দেখা পাইছে চমুকৈ SMSC। তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যি চিম লগোৱা থাকিব, তাৰে মোৰ দুটা চিম লগোৱা আছে, যিহেতু দুটা দেখাইছে ডুৱেল চিম। আপোনালোকে ইয়াত কোনটো মোবাইলৰ পৰা কোনটো চিমৰ পৰা মেছেজটো যোৱা নাই তাত ক্লিক কৰি দিব। মই আপোনালোকক দেখুৱাম জিঅ'ৰ পৰা। ইয়াতে আপোনালোকে দেখা পাইছে একেবাৰে লাষ্টত এইটো হ'ল শ্বৰ্ট মেছেজ ছাৰ্ভিচ চেণ্টাৰ নাম্বাৰ, মানে মেছেজ ছাৰ্ভিচ চেণ্টাৰ নাম্বাৰ। এই নাম্বাৰটো যদি আপোনালোকে এণ্টাৰ কৰা ভুলো হয় বা বেলেগো কিবা হয়, কিবা বেলেগ নাম্বাৰ থাকিলেও মেছেজ নাযায়, সেইটো আপোনালোকে ক'ৰ পৰা পাব? আপোনালোকক যোনটো ছাৰ্ভিচ চেণ্টাৰ হয়, কেয়াৰ নাম্বাৰৰ পৰা আপোনালোকে কণ্টেক্ট কৰি এই নাম্বাৰটো ল'ব পাৰে বা কেয়াৰ এক্সিকিউটিভৰ লগত কণ্টেক্ট কৰি পেলাই আপোনালোকে নাম্বাৰটো পাব পাৰি। তাৰপিছত আপোনালোকে এই নাম্বাৰটো ইয়াত পুট কৰাৰ পিছত আপোনালোকে বা কিবা ভুল হৈ আছে, তেতিয়াহ'লে কাৰেকশ্যন কৰি পেলাই অ'কে মাৰি দিব। অ'কে দেখা পাইছে, অ'কে ইয়াত আছে, অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চিমটো জেনেৰেট হৈ গ'ল বা নাম্বাৰটো জেনেৰেট হৈ গ'ল। চ' ভিডিঅ'টো আজিলৈ ইমানে। যদিহে আপোনাৰ কিবা হেল্পফুল হৈছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।